কৃষ্ণ জয়গুৰু শংকৰ মই চয়নিকাই মই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক আবিৰ্ভাৱ উৎসৱ। ভিডিঅ'টো এটা শংকৰদেৱৰ দিহাৰে আৰম্ভ কৰোঁ, আপোনালোকে চাব। শংকৰদেৱে হৰিৰ নাম ল'বলৈ কয়, হৰিৰ নাম ল'লে হেনো পাপ খণ্ডন হয়। আমি হৈছোঁ মহাপাপী মনত নৰয়, হৰিৰ নাম ল'বলৈ দেহায়ো নকয়। হৰিৰ নাম ল'বলৈ দেহায়ো নকয়। এতিয়া আপোনালোকে আমাৰ ইয়াত শংকৰ উৎসৱ কেনেকৈ উদযাপন কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। হেল্ল' গাইজ, মই আপোনালোকক আগতে আমাৰ শংকৰ মন্দিৰটো দেখুওৱা নাই, কাৰণ আমাৰ ইপিনেৰে আহিছে ভাগৱত শোভাযাত্ৰা, সেইবাবে এয়া কলপুলি এযোৰ পুতিছে আমাৰ চুবুৰীৰ আগত। এয়া দেখিছেনে, কলপুলিৰ তলত এয়া চাকি লগাই দি আছে। ইপিনেৰে যাব ভাগৱত শোভাযাত্ৰা, তাৰপিছত আমি একেলগে গুচি যাম। আমাৰ চুবুৰীৰে যাই একদম আমাৰ গাঁওখন ঘূৰিব, আপোনালোকে চাই থাকিব। মোৰ অলপ দেৰি হৈ গ'ল, মই আধা ওলোৱাকৈ আহিছোঁ ভাতলৈ। প্ৰচেছন আহি আছে, এইবাৰ আমাৰ গাঁৱৰে ঘূৰাব। কলপুলি পুতিছে আমাৰ, আৰু ঘৰে ঘৰেও পুতিছে, আমাৰ পুতা নাই। এতিয়া মই আমাৰ ইয়াত চাকিখন লগাই দিওঁ। গাইছ, ইমান তাড়াতাড়ি লাগিছে, আৰু এইখন হৈছে মোকচা দিলে হয়, চাদৰ দিলে হয়, মানে নোধোৱা। এতিয়া এখন পাৰি দিম বাটত। যিসকল ভকত আহি আছে তেওঁলোকৰ পদত থলি ল'ব লাগে, এইটো নিয়ম হয়। মই এতিয়া ইয়াত পাৰি দিম। চাদৰখন পাৰি ল'লোঁ বাটত, আপোনালোকে দেখিলে। এতিয়া ইয়াত চাকি লগাই দিম। কলপুলি আমাৰ পোতা নহ'ল, সেইবাবে এনেকৈ চাকি লগাই দিছোঁ। দাদা আৰু মই লগাই দিছোঁ, বৰমাহঁতৰ দাদা হয় এইজন। আমাৰ চপত সকলোৱে কলপুলি পুতিছে আৰু চাকি লগাই দিছে। আহি আছে ভাগৱত যাত্ৰা, আহি পাবই আৰু এয়া আহি পালেয়ে। বহুত ভাল লাগে, কিমান মানুহ আহে, বহুত ভাল লাগে আৰু কি ক'ম, ভাষা নাই এইটো দিনত। চাওকচোন কি সুন্দৰ পৰিৱেশ, বহুত ভাল লাগে।
কৃষ্ণ শংকৰ হেল্ল' গাইজ, এতিয়া আমি ৰেডি হ'লোঁ, যাবলৈ ওলালোঁ শোভাযাত্ৰালৈ। আগে আগে যাই আছে, আমি পিছে পিছে। সকলোৱে নাম গাই গাই যাই আছে, ডেকা বুঢ়া ছোৱালী চব মানে মিলি। আমি আহি পালোঁ ভাগৱত যাত্ৰা কৰি। এয়া একদম ঘূৰি ঘূৰি আহিছোঁ, গেট পালোঁ। এতিয়া ভিতৰলৈ আহিছোঁ সেৱা কৰিবলৈ। ফ্ৰেণ্ডছ, শৰাই ভাঙিলে বুট খালোঁ আমি, সেইটো ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া লাষ্ট ভোগ দিছে, সকলোৱে ভোগ খাবলৈ বহি গৈছে, আমিও খাওঁ। আগতে 4 দিন 5 দিনমান হৈছিল শংকৰ উৎসৱ, এইবাৰ 2 দিনে, কাৰণ ক'ভিডৰ বাবে 2 দিনে পাতিছে। বাৰু আজিৰ ভিডিঅ'টো এইখিনিতে এৰিছোঁ। ভিডিঅ'টো কেনে পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহি ভিডিঅ' চাইছে, আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।